হাতত মোবাইল, কাণত হেডফোন, স্পটিফাইত বাজি আছে জুবিনদাৰ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা। ব্ৰাউজাৰত ব্ৰাউজিং কৰি আছো, অসম চৰকাৰৰ চাকৰি। থমকি ৰওঁ সপোন, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত। কেতিয়াবা এনেকুৱা লাগে যেন তৃতীয় বিশ্বযুদ্ধখন মই অকলেই যুঁজি আছো। সন্মুখত গোটেই কেইখন শক্তিশালী দেশ আৰু বিপক্ষে মই। উভতি নহাৰ প্ৰতিশ্ৰুতিত উজাই গৈ আছে জীৱনৰ টাইটানিকখন। ডুব যোৱাৰ ভয়ত পাৰ কৰিছো এতিয়া উজাগৰি নিশা। হিন্দী চিনেমাৰ দৰে নহয় জীৱন, জটিল বাক্যৰ সমাহাৰী। অজানিতে পথভ্ৰষ্ট হোৱা বহু অজুহাতে সময়বোৰ ৰুগীয়া কৰি তোলে। কলা ডাৱৰৰ মাজেৰে পাৰ হৈ দিন ৰাতি পষেক, মাথো ইপাৰে ৰৈ যায় সপোনৰ মুকলি আকাশখন। ৰৈ যায় সপোনৰ মুকলি আকাশখন, ৰৈ যায়।